আশাৰ অবিহনে জীৱন মাথো এটা। যদি জীৱনত কোনো আশাই নাথাকে তেন্তে কাক লৈ আপুনি আগবাঢ়িব? কাৰণ জীৱনটো এটা আশাৰে পূৰ কৰি তোলে। গতিকে একো আশা নকৰাকৈ আপুনি জানো জীৱনটো পূৰ কৰিব পাৰিবনে? আশাহীন জীৱন মুক্ত শৰীৰ দৰে হয়। তেওঁলোকৰ জীৱনটো এটাই, যিটো জীৱন জন্মৰে পৰা লৈ আহিছে। অন্য কিবা আশা কৰা হ'লে তেওঁলোকে জীৱনটোক এক নতুন জীৱন হিচাপে গঢ়িব পাৰিলেহেঁতেন। নকৰিলে যেতিয়া তেওঁলোকৰ এই আশাহীন জীৱন চিৰদিন এটা হৈ পৰি ৰ'ব। আজিৰ কাহিনীটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ লাইক কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰিব।